हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ছবিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অনিৰুদ্ধ আৰু আৰাধ্যাই অফিচৰ পৰা বজাৰ কৰিবলৈ গৈছিল আৰু তেতিয়া অনিৰুদ্ধৰ ঘৰত এজন ল'ৰা অহা দেখিবলৈ পাইছিল আৰু ল'ৰাজনে আৰ্কিক মাটি চকলেট খাবলৈ দি আৰ্কিক লৈ যোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অনিৰুদ্ধৰ মাকে অনিৰুদ্ধক ফোন কৰিব আৰু ল'ৰাজনৰ কাৰণে চাহ বনাবলৈ যাওঁতে আৰ্কিক যে লৈ গ'ল সেই কথাটো অনিৰুদ্ধক ক'ব আৰু অনিৰুদ্ধ আচৰিত হৈ পৰিব আৰু ঘৰলৈ গৈ ল'ৰাজনক চিনি পায় নেকি সুধিব আৰু ল'ৰাজন দেখিবলৈ কেনেকুৱা সেই কথাটো অনিৰুদ্ধই মাকক সোধা দেখিবলৈ পাব ইফালে আকৌ অনিৰুদ্ধই দেৱক ফোন কৰিব আৰু অনিৰুদ্ধ নথকা অৱস্থাত ল'ৰা এজন আহি আৰ্কিক যে লৈ গ'ল সেই কথাটো দেৱক ক'ব আৰু তেতিয়া দেৱে ল'ৰাজনক আগতে ক'ৰবাত দেখিছিল নেকি সুধিব আৰু আৰ্কিক যে ল'ৰাজনে ঘৰৰ পৰা লৈ গৈছে সেই কথাটো দেৱে ৰিমলিক কোৱা দেখিবলৈ পাব আনফালে আৰাধ্যাই ফোন কৰি ৰাস্তাৰে খোজকাঢ়ি আৰ্কিক বিচাৰি যাব এতিয়া বাৰু আৰ্কিক বিচাৰি পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু ল'ৰাজন আচলতে কোন হয় আৰ্কিৰ লগত শত্ৰুতা কৰা কাৰণ কি সেই কথাটো অনিৰুদ্ধই ভাবি থকা দেখিবলৈ পাব আৰু আপোনালোকে যদি ছবিমান ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আপোনালোকে যদি কমেডি ভিডিঅ' নাইবা নতুন নতুন ঠাইসমূহ চাব বিচাৰে ডেছক্ৰিপশ্যনত চেনেল এটাৰ লিংক দিয়া আছে তাত আপোনালোকে ক্লিক কৰি চাব পাৰিব ধন্যবাদ।